হাই গাইজ, মই হলো নৱজ্যোতি আৰু আপোনালোকে চাইছে স্মাৰ্ট আছাম ইউটিউব চেনেল। আপোনালোকে সাধাৰণতে আপোনাৰ মোবাইলত ফোন আহিলে আপোনালোকে ৰিচিভ কৰে আপোনাৰ আঙুলিৰে টাচ কৰি। কিন্তু কেতিয়াবা কি হ'ব পাৰে, আপোনাৰ হয়তো হাত দুখন লেতেৰা হৈ থাকিব পাৰে বা আপুনি কিবা কামত বিজি হৈ থাকিব পাৰে, যাৰ ফলত আপোনালোকে আপোনাৰ মোবাইলত ফোন আহিলেও ৰিচিভ কৰিব নোৱাৰে। গতিকে আজি মই আপোনালোকক দেখাম যে আপোনাৰ মোবাইলত কাৰোবাৰ ফোন আহিলে আপোনালোকে মোবাইলটো টাচ নকৰাকৈ মুখেৰে গৈ কিনে আপোনালোকে ফোনটো ৰিচিভ কৰিব পাৰিব। যদি আপোনালোকে ফোনটো ৰিচিভ কৰিব নিবিচাৰে তেতিয়াহ'লে আপুনি কাটিব পাৰিব আৰু আপোনালোকে স্পীকাৰত দি কথাও পাতিব পাৰিব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, তাৰ লগতে এটা লাইক কৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ভিডিঅ'টোৰ তলত থকা ৰঙা ছাবস্ক্ৰাইব বটনটোত ক্লিক কৰি ছাবস্ক্ৰাইব কৰিব আৰু তাৰ কাষৰ বেল আইকনটো দবাই দিব, যাতে মই ভিডিঅ' দিলে আপোনালোকে পাই থাকে। লেটছ বিগিন। আৰু তাৰ বাবে ফাৰ্ষ্ট আপোনালোকে এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব, আৰু এই এপ্লিকেশ্যনটো ডাউনলোডিং মোৰ ডেছক্ৰিপশ্যনতো দিয়া আছে, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। আপোনালোকে প্লে ষ্টৰত গৈ চাৰ্চ কৰিব লাগিব বলো বুলি, আৰু আপোনালোকে প্লে ষ্টৰত গৈ চাৰ্চ কৰিব বলো, আৰু চাৰ্চ কৰাৰ পিছতে আপোনাৰ সেই এপ্লিকেশ্যনটো ইয়াত আহি যাব। আৰু এইটো হৈছে এইটো এপ্লিকেশ্যন। আপোনালোকে এইটো ইনষ্টল কৰিব, ইনষ্টল কৰাৰ পিছত অপেন কৰিব। আৰু এপ্লিকেশ্যনটো আপোনালোকে অপেন কৰাৰ পিছত আপোনাৰ এনেকুৱা এখন স্ক্ৰীন আহিব, তাত আপোনালোকে ইয়াত তলত লেখা থাকিব এনেবল এক্সেচিবিলিটি। তাত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত বলো এপ্লিকেশ্যনটো ইয়াত এইটো অফ হৈ থাকিব, এইটো আপুনি অন কৰি দিব আৰু ইয়াত এলাউ কৰিব। এলাউ কৰাৰ পিছত এতিয়া আপুনি বেক আহিব, আৰু বেক আহি এতিয়া আপুনি ইয়াত আপোনাৰ নেট কানেকশ্যনটো ইয়াত অন কৰি থৈ দিব, আৰু এতিয়া আপুনি লেটছ ষ্টাৰ্টত ক্লিক কৰিব। আৰু ইয়াত আপুনি আপোনাৰ ভইচ কমাণ্ডটো দিব লাগিব, অৰ্থাৎ আপুনি ফোন এটা ৰিচিভ কৰিব কাৰণে আপুনি কি কমাণ্ড দিব, অৰ্থাৎ আপুনি ইয়াত কেনেকৈ ক'ব সেইটো আপুনি নিজে কৰি ল'ব। মই ইয়াত আপোনাক দেখাই আছো জাষ্ট। আৰু ইয়াত আপোনালোকে লঞ্চ মাইকত ক্লিক কৰাৰ পিছত আপুনি ফোনটো ৰিচিভ কৰিবৰ কাৰণে কি ক'ব বিচাৰে সেইটো আপুনি ক'ব লাগিব। মই ইয়াত কৈছো, আপোনাক দেখাই আছো। মই লঞ্চ মাইকত ক্লিক কৰিম। ৰিচিভ কৰা, ৰিচিভ কৰা। এতিয়া আপুনি ইয়াত ছেভত ক্লিক কৰিব, আৰু এতিয়া আপোনাৰ আহিব ডিক্লাইন ইনকামিং কলছ, অৰ্থাৎ আপোনাৰ ফোনটো কাটিবলৈ এইটো আপুনি কি ক'ব বিচাৰে সেইটো আপুনি এতিয়া ক'ব লাগিব। আকৌ আপুনি লঞ্চ মাইকত ক্লিক কৰিব, কাটি দিয়া, কাটি দিয়া। এতিয়া আপুনি ছেভত ক্লিক কৰিব, আৰু কৰাৰ পিছত আপুনি ইয়াত অ'কেত ক্লিক কৰিব। আৰু এতিয়া আপোনাৰ ছেটিং কৰা হৈ গৈছে। আৰু যদি আপুনি কি বুলি ক'লে এইটো আপোনাৰ ফোনটো ৰিচিভ হ'ব, এইবিলাক যদি আপুনি এডিট কৰিব বিচাৰে তেতিয়াহ'লে আপুনি ছেটিংছত যাব। ছেটিংছত গৈ ইয়াত দেখিছে একচেপ্টত আছে, ইয়াত আপোনালোকে সেইটো আপুনি ইয়াত এডিট কৰিব পাৰে, বা আপুনি নিজেও এটা ইয়াত ৱৰ্ড এড কৰিব পাৰিব। আৰু নেক্সট আপুনি বেক আহিব। এতিয়া মই আপোনাক ফোন লগাই কিনে দেখাই আছো মানে এইটো কেনেকৈ কাম কৰিব। আৰু আপোনাৰ নেট কানেকশ্যনটো ইয়াত আপোনাৰ অন কৰি থৈ দিব, তেতিয়াহে আপোনাৰ ফোনটো ৰিচিভ হ'ব। মই এতিয়া বেলেগ এটা মোবাইলৰ পৰা ফোন কৰি আছো। ৰিচিভ কৰা, আৰু এতিয়া দেখিছে আপোনাৰ ফোনটো ৰিচিভ হৈ গৈছে। মই মুখেৰে কওঁতে আপুনি ইয়াত টাচ কৰিব নালাগে। আৰু এতিয়া মই আকৌ আপোনাক ফোনটো কাটি কিনে দেখাম, আৰু এতিয়া মই আপোনাক কাটি কিনে দেখাই আছো ফোনটো। কাটি দিয়া। এতিয়া দেখিছে ফোনটো নিজে নিজে কটা গৈছে। আৰু যদি আপুনি ইয়াত স্পীকাৰত দিব বিচাৰে মুখেৰে কৈ কিনে, তেতিয়াহ'লে আপুনি ইয়াত ছেটিংছত যাব। ছেটিংছত গৈ ইয়াত আপোনাৰ স্পীকাৰ অপশ্যনটোত যাব, গৈ ইয়াত এড ইয়ৰ ৱৰ্ড ইয়াত ক্লিক কৰিব। স্পীকাৰত দিয়া, স্পীকাৰত দিয়া। এতিয়া আপুনি ছেভত ক্লিক কৰিব। এতিয়া মই আকৌ আপোনাক ফোন লগাই স্পীকাৰত দি দেখাই আছো। স্পীকাৰত দিয়া। দেখিছে এতিয়া দেখিছে এইটো স্পীকাৰত দিয়া গৈছে, আৰু এনেদৰে আপুনি স্পীকাৰত দি কথা পাতিব পাৰিব। গতিকে আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰিব নাপাহৰিব। আৰু আপোনাৰ কিবা প্ৰশ্ন থাকিলে কমেণ্টত লিখিব পাৰে, আৰু ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।